আজি বনাবলৈ লৈছোঁ নৰসিংহ দিয়া ব্ৰইলাৰ মাংস। তাকে মই প্ৰথমতে মাংসখিনিৰ কাৰণে দুটা আলু লগতে পিঁয়াজ দুটা নহৰু আৰু মাংস লৈ লৈছোঁ আৰু লগতে মই লৈ লৈছোঁ নৰসিংহ পাত অলপমান সৰহকৈ। তাৰপিছত মই নৰসিংহখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ আৰু আলু পিঁয়াজ নহৰুখিনিও মই ধুনীয়াকৈ কাটি কৰি ল'লোঁ আৰু লগতে মই নহৰুখিনি থেতেলিয়াই লৈছোঁ আৰু নৰসিংহখিনি মই ইমানকৈ মিহিকৈ পিছা নাই, কাৰণ অকণমান ডাঙৰ হৈ থাকিলে ভাল লাগে। আৰু আনফালে মই এখন কেৰাহী পাতি ল'লোঁ, তাত মই ধুনীয়াকৈ তেল গৰম কৰি ল'ম। তাত মই প্ৰয়োজন অনুসৰি তেল দি ল'ম। আপোনালোকে নিজৰ অনুযায়ী যিমান মাংস লয় সিমান তেল ব্যৱহাৰ কৰিব। আৰু মই ইফালে কেৰাহীত তেল দি দিলোঁ আৰু মোৰ এতিয়া তেলখিনি গৰম হ'লে মই অকণমান সময় অপেক্ষা কৰিম। আৰু মোৰ তেল গৰম হৈ গ'ল আৰু মই তাত কাটি লোৱা পিঁয়াজখিনি প্ৰথমতে দি দিছোঁ। পিঁয়াজখিনি মই ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনিতে মই এতিয়া অকণমান হালধি দি দিছোঁ, মানে প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। পিছত মই হালধি ব্যৱহাৰ নকৰোঁ আৰু সেইকাৰণে একেবাৰতে মই হালধিখিনি দি দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ পিঁয়াজখিনি আকৌ ভাজি ল'ম আৰু তাতে মই নহৰু থেতেলি লোৱাখিনি দি দিছোঁ, অকণমান থৈ দিছোঁ। সেইখিনি মই পিছত দিম, আধা মই দি দিছোঁ ইয়াতে। আৰু এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি মছলাখিনি ব্যৱহাৰ কৰিম। মছলাত মই লৈছোঁ প্ৰথমে মিট মছলা, ধনিয়া আৰু জিৰা, লগতে লৈছোঁ মই গৰম মছলা। আপোনালোকে খুব কম মছলাতে বনাব পাৰে, কিন্তু মই দিছোঁ যদিও মই অকণমান কমকৈ মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিব পাইছে মই খুব কমকৈ মছলা দি পিনে মাংসৰ চব্জিকণ বনাইছোঁ। আৰু আশা কৰোঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব, মানে মোৰ ৰেচিপিটো ভাল পাব। হয়তো সকলোৱে কিছুমানে এনেকৈ খাবও পাৰে, কিন্তু মই অকণমান বেলেগকৈ বনাইছোঁ, বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ আগত মোৰ ৰেচিপিটো মই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। তেতিয়া মই মাংসখিনি মানে পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই পিঁয়াজখিনিতে অকণমান পানী দিছোঁ, কাৰণ মছলাখিনি যিহেতু লাগি যাব পাৰে, সেইকাৰণে মই তাতে অকণমান পানী দি দিছোঁ। আপোনালোকেও প্ৰয়োজন অনুসৰি যদি প্ৰয়োজন হয় পানী অকণমান দি ল'ব পাৰে। এতিয়া মই নৰসিংহৰ পেষ্টখিনি দি দিছোঁ আৰু মই এতিয়া নৰসিংহৰ পেষ্টখিনি দি ধুনীয়াকৈ ভাজি ল'ম, যাতে নৰসিংহখিনি ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত মিলি যাওক, মিলি পিনে এটা ধুনীয়া সুগন্ধ ওলাই যায়। তেতিয়া মই ইয়াতে মাংসখিনিও দি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া নিশ্চয় গম পাব আপোনালোকে। আৰু মই ইয়াতে অকণমান পানী দি দিছোঁ, কাৰণ নৰসিংহ যিহেতু অকণমান লাগি যাব পাৰে কেৰাহীত, সেইকাৰণে মই ইয়াতে অকণমান পানী দি দিছোঁ। যদি আপোনালোকৰ প্ৰথমতে আপোনালোকে এটা কাম কৰিব পাৰে, নৰসিংহখিনিত অকণমান পানী দি মানে আপোনালোকে ল'ব পাৰে মিশ্ৰণখিনি। মই কিন্তু তেনেকুৱা নকৰিলোঁ, সেইকাৰণে মই অকণমান পানী দি দিলোঁ। আৰু যদি আপোনালোকৰ সুবিধা হয় তেনেকৈ ল'ব পাৰে, নল'লেও কোনো কথা নাই। আৰু এতিয়া মোৰ এয়া মানে নৰসিংহখিনি হৈ গ'ল আৰু পিঁয়াজখিনিও ৰেডি হৈ গ'ল। আৰু ইয়াতে মই এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি দি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অকণমান সময় ভজাৰ পিছত মাংসখিনি অকণমান ৰং কালাৰটো মানে সলাইছে। অকণমান ইয়াৰ যিটো মাংসখিনিৰ কালাৰ হয় সেই কালাৰটো মই বিচৰা ধৰণে লাহে লাহে আহিছেগৈ। আৰু
এতিয়া আৰু মাংসখিনি হৈ গ'ল, হৈ যাব, কিন্তু এটা কথা মন কৰিব যাতে আপোনালোকৰ মাংসখিনি তলত লাগি নাযায়, কাৰণ মানে নৰসিংহ পাতটো দিলে খুব সঘনাই মানে লৰাই থাকিব লাগে। আৰু মই এতিয়া ইয়াতে কাটিলোঁ আলুখিনি দি দিছোঁ, আৰু লগতে মই অকণমান ৰাখি থোৱা নহৰুখিনিও এতিয়া দি দিছোঁ, কাৰণ অকণমান পিছতীয়াকৈ নহৰুখিনি দি দিলে তাৰ সুগন্ধটো আৰু অধিক মানে ধুনীয়া হৈ পৰে। সেইকাৰণে মই লগতে অকণমান নহৰু দি দিলোঁ, আৰু এতিয়া মই আলু আৰু নহৰুখিনি দি পিনাই মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এটা কথা, নৰসিংহ পাতটো দিলে আপোনালোকে খুব সঘনাই মাংসখিনি লৰাই থাকিব, নহ'লে আপোনাৰ তলত লাগি যোৱাৰ চান্স থাকে। মোৰ তাতে অকণমান তলত লাগি গ'ল, সেইটো কোনো কথা নাই। আৰু সেইখিনি ধুনীয়াকৈ আপুনি অকণমান ভালদৰে মানে পানী দি পিনাই লৰাই দিলে সেইখিনি ধুনীয়াকৈ এৰি যাব। আৰু কিছু সময় পিছত মোৰ এয়া মানে বিচৰা ধৰণৰ মাংসখিনি লাহে লাহে ৰংখিনি আহিছেগৈ। যিহেতু মই আপোনালোকক কৈছোঁৱেই, মাংস যিমান আপোনালোকে বেছিদৰে মানে ভাজিব, সিমানেই আপোনালোকৰ মাংসখিনি খাবলৈ সোৱাদ লাগিব। আৰু লগতে মই এতিয়া দি দিছোঁ ইয়াতে নিমখ প্ৰয়োজন অনুসৰি, আৰু লগতে মই দি দিছোঁ ৰেড চিলি পাউডাৰ। আপোনালোকৰ প্ৰয়োজন অনুসৰি দি ল'ব, যিমান মানে জ্বলাকৈ খাব বিচাৰে যদি আপোনালোকে সৰহকৈ দিব, আৰু যদি কমকৈ খাব বিচাৰে তেতিয়া কমকৈ দি ল'ব পাৰে। আৰু লগতে মই অকণমান দি দিছোঁ পানী, যিহেতু মোৰ অকণমান মানে লাগি যোৱা নিচিনা হৈ গৈছিলে, সেইকাৰণে মই পানী অকণমান দি দিছোঁ। আৰু লগতে নিমখখিনিও গলি যাওক আৰু মছলাখিনিও ধুনীয়াকৈ মানে ৰেড চিলি পাউডাৰখিনি মাংসখিনিত লাগি যাওক। যেতিয়া মই ৰেড চিলিখিনি দি দিলোঁ আৰু কালাৰটো চাওক, ইমান ধুনীয়া এটা কালাৰ আহিছে। ঠিক এনেকুৱাই মানে মাংসখিনি অকণমান সেউজীয়া এটা কালাৰ আহিব। আপোনালোকে এদিন যদি খোৱা নাই খাই চাব, ইমানেই ভাল লাগে খাবলৈ, ইমানেই ভাল হৈছে। মই আপোনালোকক কোৱা নাই, যদি আপোনালোকে ট্ৰাই কৰি চাই এবাৰ, তেতিয়া নিশ্চয় আপোনালোকে গম পাব কেনেকুৱা হৈছে খাবলৈ। তেতিয়াহ'লে মই এতিয়া এই মাংসখিনি অকণমান সময় আকৌ ভাজি ল'ম। যিমান ভাজিব পাৰে সিমান মানে আপোনালোকৰে ভাল লাগিব খাবলৈ। আৰু এয়া মোৰ মাংসখিনি কিছু সময়ৰ পিছত আকৌ আপোনালোকৰ আগতে দেখুৱাইছোঁ। এইখিনি চব ইমান ধুনীয়া এটা মানে কালাৰ আহিছে, উতলি আছে মাংসখিনি, মানে তেলতে বিৰিঙি আছে। এতিয়া মই ইয়াতে পানী দি দিলোঁ, মানে প্ৰয়োজন অনুসৰি দি দিছোঁ, আপোনালোকে নিজৰ আন্দাজ অনুসৰি দি ল'ব। এতিয়া মই মাংসখিনি কাম কৰিবলগীয়া একো নাই, মাত্ৰ মই মাংসখিনি মানে ঢাকি পিনে উতলিব দিলে হৈ গ'ল। আৰু মাংসখিনি মোৰ এয়া চাওক, অলম'ষ্ট মোৰ এয়া মাংসখিনি ৰেডি হৈ গ'ল। আৰু যদি আপোনালোকে ইয়াত দিওঁ বুলি ভাবে তেতিয়া লং ইলাচি অকণমান দিব পাৰে, আৰু লগতে আপোনালোকে দিব পাৰে ধনিয়া আছে যদি। মোৰ ওচৰত মানে নাছিলে, সেইকাৰণে মই দিয়া নহ'ল। এয়া চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে। কালাৰেই নহয়, ইয়াৰ খাবলৈও খুব মানে টেষ্টি লাগে, কাৰণ নৰসিংহ পাত যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, লগতে পেটৰ কাৰণেও ভাল। নৰসিংহ যিহেতু আমি খাই থাকিব লাগে, সেইকাৰণে মই ৰেচিপি এটা আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে, আৰু আপোনালোকৰো নিজৰ ঘৰে ঘৰে মানে ট্ৰাই কৰি চাব যদি ভাল পালে ৰেচিপিটো চাই। তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ। বাই বাই। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।